26 জানুৱাৰী দিনটোত আমি গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ আৰু আজি মই গণতন্ত্ৰ দিৱসৰ ওপৰতে কিবা দুটামান ক'ম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ। এটা কথা আগে কৈ দিওঁ, মই আজি 26 জানুৱাৰী বুলি কৈছোঁ, কিন্তু ভিডিঅ'টো বনাইছোঁ আৰু আপলোড কৰিছোঁ 25 জানুৱাৰীৰ দিনা। আৰু যি কি নহওক সকলোকে ৰিপাব্লিক ডে শুভেচ্ছা জনাইছোঁ। হেপী ৰিপাব্লিক ডে। আৰু আহক আজি ভিডিঅ'টো আৰম্ভ। ৰাষ্ট্ৰীয় দিৱস 26 জানুৱাৰীৰ দিনটো গণতন্ত্ৰ বা গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। 2021 চনৰ 26 জানুৱাৰীৰ দিনটো অৰ্থাৎ গণৰাজ্য দিৱসটো হৈছে 72তম গণৰাজ্য বা গণতন্ত্ৰ দিৱস। 1950 চনৰ 26 জানুৱাৰীৰ দিনা আমাৰ সংবিধানখন গৃহীত কৰা হৈছিল। আৰু গণতন্ত্ৰৰ অৰ্থ হৈছে জনসাধাৰণে জনসাধাৰণক শাসন কৰা, আৰু যাৰ বাবে এখন সংবিধানৰ প্ৰয়োজন হয়। আৰু এই সংবিধানখন ডক্টৰ ভীমৰাও আম্বেদকাৰে প্ৰায় 2 বছৰ 11 মাহ সময় লাগিছিল, সময় কষ্ট কৰি উলিয়াইছিল আমাৰ ভাৰতীয় সংবিধানখন দুটা ভাষাত লিখা হৈছিল, ইংৰাজী আৰু হিন্দী। সংবিধানখনে হৈছে আটাইতকৈ ডাঙৰ আৰু দীঘল বক্তব্য বাৰু যি হওক ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবৰ কাষত এটা বেল আইকন প্ৰেছ কৰি